Assam Direct Elementary Education Requirement Examination 2024 Grade 3 and Grade 4 Assamese General Knowledge Question Answer Number 1 G20 was established G20 কেতিয়া গঠন কৰা হৈছিল 1995 1992 1999 1991 Answer C 1999 Which language is not a part of 8th schedule কোনটো ভাষা অষ্টম অনুসূচীৰ অন্তৰ্ভুক্ত নহয় কাৰ্বি মণিপুৰী নেপালী বেঙ্গলী Answer A কাৰ্বি মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল 1817 চনত 1912 চনত 1921 চনত 1916 চনত Answer C 1921 চনত মানৱ প্ৰথম অসম আক্ৰমণ কিমান চনত হৈছিল 1817 চনত 1818 চনত 1819 চনত 1896 চনত Answer A 1817 চনত ব্ৰিটিছৰ সময়ত প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ব্ৰিটিছৰ সময়ত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল Option A Muhammad Sadullah Which is the deepest lake in India ভাৰতৰ আটাইতকৈ গভীৰ হ্ৰদ কোনটো মানস বহল চিল্কা ৱলাৰ লোকটক Option A মানস বহল